এজনী ধৰি আছে ব্ৰইলাৰৰ লেখীয়া সিহঁতে ধৰি আছে ধুনীয়া আৰু মই বৰ্তমান ধৰা নাই মই দেখিছে জোতা পিন্ধি আছোঁ সেইকাৰণে ধৰিব পৰা নাই মানে দেৰিকৈ ধৰিম মোটামুটি আৰু ৰ'দটো ওলালে ধৰিম আৰু এতিয়া 8টা বাজিছে 8:10 হৈছেহে देख रहे हैं देखो ये पकड़ उसको देखो मछली कैसे लगता है यार कहाँ से आप लोग झारखंड का किसे क्या क्या पढ़ना है एकदम बॉयलर लिखिए वेरी गुड मॉर्निंग फिर से एक नया ब्लॉग में आप सभी का स्वागत आज गोवा बागा बीच से आप लोग को स्वागत करता हूँ अभी हम लोग पहुँचने वाले हैं पहुँच गया ऑलरेडी बागा बीच কেনেকুৱা ভালে আছে কেনে লাগিছে দাদা ভালে লাগিছে ধুনীয়া ভিউজ চোৱা গাইছো মাই গড ধুনীয়া লাগিছে এইটো কি এইটো লাইফ সেভাৰ্ছ এইখন ধুনীয়া আৰু এইখন ঠাৰ আছে এনাউন্সমেণ্ট এইখন এনাউন্সমেণ্ট কৰে বাকী এইফালে আছে কিন্তু ফৰেনৰ মানুহে দেখা নাই বৰ্তমান চব লোকেল মানুহে দেখিছে এইফালে ধুনীয়াকৈ পানী আহি আছে কি ধুনীয়া লাগিছে মানে ইয়াত আমি প্ৰথমতে ইয়াত আছিল ৰেড কিবা কিবি লিখা আছে ৰেড কিবা মানে পতাকা আছে চ' ইয়াত গা ধুব নোৱাৰি এতিয়া গৈ আছো এই গ্ৰীণ য'ত মানে গ্ৰীণ পতাকা আছে তাতে গা ধুব লাগিব নহ'লে ইয়াত ফাইন চাইন ক'ব পুলিচ চুলিচ ঘূৰি থাকে সেইকাৰণে ইয়াত গা নুধো মানে ঢৌটো বেছি মানে স্পীডটো ৰাফটাৰটো বেছি চলি আছে চ' আমি এতিয়া সেই মানুহ সমাগম হৈ আছে ন তাত গৈ আছোঁ গা ধুবৰ কাৰণে সেইটোতো চাই থাকিব তাত গৈ বঢ়িয়াকৈ গা ধুম ফৰেনৰ মানুহৰ লগত ইফালে ইয়াত মানে নোৱাৰি পুৰা ষ্টিকলি হয় ইয়াত চ' ৰিক্সিটো বেছি মানে পানী ঢৌটো বেছি ইয়াত মানে দেখিছে কেনেকুৱা দুইহঁতে আছে হ'লে ইহঁতে অলপ 10-12টা মান পিছত ইয়াক ইহঁতে এলাউ নিদিব ইয়াত মানে গা ধুবৰ কাৰণে তাত যাব লাগিব য'ত গ্ৰীণ আছে আমি এতিয়া তাতে গৈ আছোঁ য'ত মানুহ সমাগম আছে তাত তেনেকুৱা আৰু সেইফালে পুলিচ ঘূৰি আছে সি এনেকুৱা সিহঁতে লাঠি চাঠি লৈ খুৱাব আৰু যদি গৈ দিয়ে তেনেকুৱা এতিয়া চোৱা পুৰা ডেঞ্জাৰাছ হৈ গ'ল ৰাফটাৰত পুৰা বাঢ়ি আছে এই এনাউন্সমেণ্ট কৰি আছে এই গাড়ীখন লৈ দেখি আছে পুৰা নকৰাত চলি আছে মানে পুৰা স্পীডে এনাউন্স কৰি যিবিলাক সৰু সৰু পোৱালি গা ধুই আছে মানে অলপ ভিতৰলৈ গৈ মাজত যাব চেষ্টা কৰি সিহঁতক মানা কৰিছে মানে জনাই আছে আৰু দেখিলে নে এনাউন্সমেণ্ট কৰি দিছে ডেঞ্জাৰাছ হয় লিখাই আছে অলৰেডি ইয়াত লাল পতাকা লগাই আছে জানিব লাগে সিহঁতে এইটো সৰু পোৱালিলৈ আছে ন ভিতৰতে মানে গা ধুবৰ কাৰণে ৰফটাৰত চলি আছে পুৰা সাগৰৰ পানী দেখিছে সেইকাৰণে এনাউন্সমেণ্ট কৰি আছে এই গাড়ীখন লৈ ঠাৰে হ'ব নেকি লাইফ ছেভাৰ কাৰটো লিখা আছে লাইফ ছেভাৰ চ' ঘৰৰ কাৰণে দেখিছে সিদিনা এনাউন্সমেণ্ট জনাই আছে ইহঁতে চবে মানে এতিয়া ওপৰত আহি গৈছে এতিয়া ৰফটাৰত বেছি জোৰে চলি আছে মানে ঢৌবিলাক সেইকাৰণে আৰু ডেঞ্জাৰ বুলি লিখা আছে অলৰেডি তেনেকৈ এই দুজন বন্ধু গৈ আছে এই জোতা পিন্ধি কেতিয়াও নাহিব ভুলতো গোৱাত জোতা বা চেণ্ডেল পিন্ধি আহিব বাছ চলি যাব এনে জোতা আনি পুৰা বেকাৰ ভাৰিয়া হয় বোলে হাতত ল'ব লাগে গোটেই বালি গোটেই ইয়াত জোতা পিন্ধি লাভেই নাই তেনেকুৱা আৰু সিহঁতে কি খেলি আছে সৰু পোৱালি বেছিকৈ এই দুজন এই বৰশী বাই আছে ইয়াততো বৰশী বালে ন পায় নাই ইয়াত এই দাদাজন বৰশী বৈ আছে মাছ পাইছে হ'ব এই দাদাজনে খেউলি মাৰি আছে এই খেউলিত এইজন খেউলিত কি মাছ আহে সৰু সৰু আৰি মাছ আহে সেইজন বৰশী বাই আছে সেইজন এইটো স্কেট বৰ্ড ফালে আছে এইফালে ব্লগিং কৰি আছে আমি ব্লগিং কৰি আছোঁ দাদাহঁতৰ লগত ধুনীয়া আৰু গাটো যি অলপ ফ্ৰেছ আৰু এটা সেইটো বাগা বীচ গোৱাৰ আৰু এটা কলমগন কি বীচ আছে দাদা আৰু এটা বীচ আছে নহয় কলমগন না কি বীচ আৰু এটা বীচ আৰু এটা আছে ন সেইটো মোটামুটি 150 টকামান ভাড়া ল'ব ইয়াৰ পৰা গোৱা বীচৰ পৰা মানে বাগা বীচৰ পৰা তাতে যাবলৈ ট্ৰাই কৰিম ইয়াত মোটামুটি আৰু 2 ঘণ্টামান থাকোঁ আৰু কিবা কিবি উঠিব আছে তেনেকুৱা বাকী ইফালে দেখি আছে আপোনালোকে ইহঁতে ব্লগিং শ্বুট কৰি আছে ইফালে চেলফি ষ্টিক্স ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হৈ আছে ইফালে পুৰা ৰেড কালাৰ মানে ইয়াত গা ধোৱাটো নিষেধে আৰু সেইকাৰণে আমি গৈ আছোঁ তাত বহুত মানুহ গা ধুই আছে আৰু কেনেকৈ ৰাফটাৰত চলি আছে বহুত ডেঞ্জাৰাছ হয় দাদা গা ধুই আছে চাহ সাগৰত
গোৱা বিচত পানী ঢৌটো এটা আহিছে 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 कमाल है पूरा धांसू लग रहा है यार देखिए तुम सारा गाद भी আছে सर ওই একটু উঠিয়ে লই যাব ওটা পানী পুৰা জোৰেৰে বাঢ়ি আছে ৰেফ্টাৰ পুৰা বাঢ়ি আছে তো এইফালে যাবলৈ ৱাৰ্ণিং দি আছে ইয়াৰ পৰা যাব দিয়া নাই লিমিট আছে অলপ গ'লে পুৰা উচিত মাৰি দিয়ে আৰু গালি দিয়ে পুৰা এনজয় কৰি আছে আৰু এই দাদাজন পুৰা আৰু I love Goa! Oh my god. কেনেকুৱা আহিছে ঢৌ চোৱা ও মজা 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 I love Goa guys mind blowing रेस्टोरेंट पूरा तेजी से बह रहा है अभी पानी देखा इस कैसे दे रहा है वाइट वाइट कर दिया रे गाइस मेरा दोस्त Pola 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 Old effort bus board speed চলি আছে পুৰা ডেঞ্জারাস হয় bola bola আগত যোৱা Whoa! I love Goa, guys. Kita bana raha hai na guys. देखो 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 आजा 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 চলি আছে মানে এটা সব ঠিকই আছে পুরা মানে 11টা 12টা পুরা স্পিড চলে পয়সা বলে না আমি আমি বললে ভিডিও ये एक ही है পয়সা বলে পয়সা নহয় এটা নিজৰ পইচা পেলাইছে কথা নেকি ভালে আহে
Oh guys, এই ঢৌটো মাৰিলে বোলে পইচা পায় ইয়াত দাদাজনে কৈছে এজনে পাইছে প্ৰুফ পাইছে এজনে 500 টকা পাইছে বহুতৰ পইচা যায়তো এনেকে এই পকেটৰ পৰা এই গা ধুলে কোনে পায় মোৰ ভালে পাই ৰ যাৰ ভাগ্য থাকি সি পাবই আৰু পানী বাঢ় ৰে গাইছ মাজালৈ যোৱা পুৰা আৰু এতিয়া স্পীডতে মাৰি আছে তাত গাইছ পুৰা স্পীডত মাৰি আছে মলাবলগীয়া হৈ গৈছে গম পোৱা নাই বাঢ়ি আছে ন মানে 11টা 12টা বেছি বাঢ়ে ভাগলৈ চেট কৰি দে এইটো কাপোৰখিনি কি কি যাব আগত আগত বঢ়িয়া লাগিছে খেলটো খেলি फोन कर रहा है फोन बड़ा नहीं रहा मेरा रिकॉर्डिंग हो रहा है ना यार फोटो तो चला वैसे ही उठा दी यार धोने के पहले का मोबाइल साले चला तो पाए वो मेरा सही से पानी आ रहा है मेरा इसमें पानी कर दिया यार मुझे कर পুৰা স্পীড বাঢ়ি আছে গাইছ ইমান মজা লাগে মানে 12টা 1টা বজা দিয়ে একদম তেতিয়া আগলৈ নাযাব দেই এতিয়া কৈ দিছোঁ ৰাজু আহা আকৌ Azura, gol malu dah. Ada orang jauh, aku lagi jauh. Naik naik ya, video karena na. Dalam sana saya kadu ya saya pura pura sih. এইটো আহিছে পিছফালে আহিছে হৌ দিব লৈ যাব ইমান জোৰে দি আছে গাইজ মাইণ্ড ব্লোয়িং এইটো ছেকেণ্ড আহিছে মানে দুপৰীয়া টাইমত বেছি মানে ৰাফটাৰটো বেছি চলে চ' দুপৰীয়া টাইমত অলপ মানে চেফটিকে গা ধুবা আৰু ইয়াত আহিলে তোমাৰ চাইডত মানে ৱাৰ্ণিং দিয়া আছে অলৰেডি এই ছেকেণ্ডতো আহিছে মানে দিয়া ইমান জোৰে যায় পুৰা ওপৰলৈ গুচি দিয়ে কিমান স্পীডত আহি আছে ৰাফটাৰ পলাব লাগিব
বহুত স্পীডত বাঢ়ি আছে ৰেপ্টাৰ গাইছ আৰু নাযাবা আগলৈ নাযাবা তো গোৱাৰ পৰা ইমানেই ভিডিঅ' আছিলে যদি ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বন্ধুসকলৰ বহুত ধেমালি কৰিলোঁ গোৱা বিচত আগলৈ এনেকৈ বিচ চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে ধন্যবাদ থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'